Hello guys, Sartons next মই এটা ভিডিঅ' লৈ আজি মই বাগানৰ আহিছোঁ। সদায় আহোঁ কিন্তু দুদিনমান হ'ল মিছ হৈছে। চাওক মই পানী ল'ব আহিছোঁ। আমাৰ ইয়াতে পানী ল'ব অহা হৈ যায় পাহাৰত। মই দেখাম পিছে কি কৰোঁ, অলপমান দেখাম বাৰু, দেখাব নোৱাৰিলোঁ। ইয়াত চাওক আমি ইয়াতে পানী খাওঁ। এসবা গলিমু গছে এসবা আমি বাগানত চাফা কৰি থাকোঁ। এইবোৰে আমাৰ কাম হয়। আমাৰ বাগানত আহিলে এসবা তামোল গছ কিবা চাফা কৰি থাকোঁ। মই এতিয়া পানী লোৱা হয় শুকান গছ হয়, পাণ ৰুবলৈ ৰাখিছে। আৰু এইটো এই কলডিল ওলাইছে, কলডিল ওলাই চাওক। আমাৰ কলগছটো চেনি কল হয় এইটো। আৰু এইটো কল গছো গুটি লাগিলে সবাই আমি চাফা কৰি থাকোঁ। চাফা নকৰিলে সবা গুটি নোলাব, জংঘল কটা বুলি পেলাব। আমি চাফা কৰি থাকোঁ। এতিয়া যোৰাটো হৈ গ'ল। এতিয়া তামোল গছৰ গুৰি চাফা কৰিছে। আৰু এইটো বেজি কল, এয়া কলডিল ওলাই আহিছে। মুরগি আছে না নাই? মুরগি আছে না? মুরগি নাই, গোলা মুরগি নাই, মুরগি গোল তো হয় গোলনেমু গছ আমাৰ হৈ গ'ল। মোতকৈ বেছি হৈ গ'ল। চাফা কৰিলে আৰু বেছি হ'ব দে। মই চাফা কৰিব পৰা নাই কাৰণে চব